1228 খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ 16 তাৰিখে মুংমাওৰ পৰা আহি ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈ চৰাইদেউত ৰাজধানী পাতি আহোম ৰাজ্যৰ পাতনি মেলাৰ সময়ত টিপামৰ পৰা কলিয়াবৰলৈকে সমগ্ৰ অঞ্চল আছিল জলমগ্ন। তাকে দেখি তাইসকলে ক'লে, খাও খাম। খাও মানে পানী, খাম মানে পথাৰ। কালক্ৰমত এই খাও খামৰ পৰা আও খাম আৰু আও খামৰ পৰা হলগৈ আখাম বা আসাম। স্বৰ্গদেউ চুকাফাৰ নেতৃত্বত ঠন ধৰি উঠিল জাতি জনগোষ্ঠীৰ সংমিশ্ৰণেৰে বৃহৎ অসমীয়া জাতি। এটা জাতি আদৰ্শৰ প্ৰতীক চাওলুং চুকাফা। আহোমৰ প্ৰথমজন স্বৰ্গদেউ তেওঁ। এটা জাতি আদৰ্শৰ প্ৰতীক। মাওলুঙৰ ৰাজ পৰিয়ালৰ ফুচাং খাঙৰ তৃতীয় সন্তান আছিলা তুমি। ৰাজনৈতিক বিচক্ষণতাৰ ওপৰত আছিল তোমাৰ মন। বুদ্ধি, দীপ্ততা আৰু অদম্য কৰ্মপ্ৰেৰণাৰে তোমাৰ আছিল এক মোহনীয় ব্যক্তিত্ব। কটজী গিৰিকণ্ডৰ অতিক্ৰম কৰি কৰি দীঘলীয়া আক্ৰান্ত যাত্ৰাৰ শেষত 1253 খ্ৰীষ্টাব্দত চৰাইদেউত পাতিলাহি ৰাজধানী। তুমি আছিলা প্ৰজা হিতৈষী। মৰাণ, বৰাহী, চুতীয়া, কছাৰী সকলোকে সমম্বৰ তোলেৰে বান্ধি অদ্বিতীয় নীতিৰে বান্ধিলা বৰ অসমৰ ভেটি। সোণালী বাগিচাৰ উপচি পৰা দেশখন দেখি মুখ হলা তুমি। দেহিং দেশাং দিশৰ পৰখোৱা ভূমিয়ে হাত বলদি মাতিছিল তোমাক। দুঃসাহসিক অভিযান আৰু কঠোৰ পৰিশ্ৰমেৰে গঢ়িলা এখন কৃষিজীৱী সমাজ। কান্ধৰ নাঙল আৰু হাতৰ হেংদাং দেখি আপ্লুত হৈছিল সকলো। গঢ়ি তুলিলে এখন নতুন ৰাজ্য। মুংডং চুনখাম সোণালী বাগিচাৰ উপচি পৰা দেশ। চুকাফা যেন আছিল এক ঐতিহাসিক ব্যক্তি। তাতে নিজা ভাষা, লিপি আৰু বুৰঞ্জী। সৰু সৰু মানুহবোৰৰ অন্তৰ পৰখি গল। কাষ চাপি আহিল সকলো। দেশপ্ৰেমৰ ঐক্যতানেৰে বজালে সমম্বৰ বৰঢোল। গঢ়ি উঠিল তোমাৰ বৈ অনা সপোনৰ ৰাজ্যখন। চৰাইদেউৰ মৈদামত এতিয়া বুৰঞ্জীয়ে কথা কয়। মৈদামে ৰিঙিয়াই বুকুখন কিচকিচাই উঠে।